নমস্কাৰ বন্ধু-বান্ধৱীসকল প্ৰথমেই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে থাম্বনেল চাই ইতিমধ্যে ঠিকে বুজিছে মই আজি চৰকাৰী ঘৰ আপোনালোকে পাইছে নে নাই পোৱা সেইখিনি আপোনালোকে অনলাইন যোগে মোবাইলতে চাব পাৰিব কেনেকৈ চাব মই তাৰ বিষয়ে কম সো ভিডিওটি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক তো বলক ভিডিওটি আৰম্ভ কৰো প্ৰথমে আপোনালোকে নিজৰ ওয়েব ব্ৰাউজাৰ পৰা ওপেন কৰি লওক যেনে আপোনালোকৰ ইউটিউব ব্ৰাউজাৰ পৰা ওপেন হওক ওপেন কৰি লওক মই ক্ৰোম ওপেন কৰি লৈছো ক্ৰোমত যাব ক্ৰোমত গৈ সাইডত যোনটো তিনটা ডট আছে আপোনালোকে দেখা পাইছে তিনটা ডটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে প্ৰথমেই এই যোনটো ডেস্কটপ সাইট আছে ডেস্কটপ সাইটটো আপোনালোকে ক্লিক কৰি ল'ব ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত সাৰ্চ কৰিব PMAY মানে প্ৰধানমন্ত্ৰী आवास योजना तो यात आपलोके सार्च কৰি দিওক सार्च কৰি দিয়াৰ পাছত এটো যোনটো আছে প্ৰধানমন্ত্ৰী आवास योजना গ্ৰামীণ PMAYG এটো আপোনালোকে ক্লিক কৰি দিওক ক্লিক কৰি দিয়াৰ পাছত ইয়াত বহুতো ধৰণৰ আপোনালোকে অপচন দেখিব চাওক আপোনালোকে এৰ পৰা এইচ লৈকে আছে গতিকে আপোনালোকে লাগ চাই কৰি টাইম পাস কৰিব নালাগে আপোনালোকে মই জুম কৰি দেখুৱাইছো চাওক এই যোনটো আছে 8 physical progress report এটোত এই 2 নম্বৰ যোনটো অপচন আছে হাই লেভেল physical progress report এটোত আপোনালোকে ক্লিক কৰি দিওক ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত অল ষ্টেট আছে ইয়াত গতিকে ইয়াত অল ষ্টেট আপোনালোকে দেখা পাব ক'ত কিমান কি ঘৰ পাইছে সকলোখিনি ইয়াতে আছে তো ইয়াত আপোনালোকে কি কৰিব ইয়াত আসামত ক্লিক কৰকচোন নাই আসামত ক্লিক নহয় গতিকে আপোনালোকে কৰিব লাগিব কি অল ষ্টেটস বুলি যোনটো আছে অপচন হেতুত আপোনালোকে যোনটো ষ্টেট হয় আপোনালোকৰ মোৰ আসাম হয় আৰু অসমৰ যোনখিনিয়ে কৰিব আসাম কৰি ল'ব আপোনালোকে আৰু বাকি ষ্টেটৰো কৰি ল'ব পাৰে যদি বেলেগ থাকে তো আসামৰ মই আসাম ক্লিক কৰি দিছো আসাম ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ আকৌ ওলাব তো ইয়াত আকৌ সিলেক্ট কৰিব লাগিব গতিকে এবাৰ কি সিলেক্ট কৰিব লাগে তাকে চাও তো এবাৰ আপোনালোকে চাওক ইয়াত ডিস্ট্ৰিক্টবোৰ আছে ডিস্ট্ৰিক্টবোৰ A to Z লৈকে আছে আলফাবেটিক্যাল আছে গুটেখিনি তো এতিয়া মই নগাঁও ডিস্ট্ৰিক্ট গতিকে N ত যাব লাগিব N এটো নগাঁও চাওক নগাঁৱত আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় মই নগাঁও গতিকে নগাঁও সিলেক্ট কৰি দিছো নগাঁও তাৰ পাছত সিলেক্ট কৰাৰ পাছত আপোনালোকৰ ইয়াত আকৌ সিলেক্ট অপচন এটা আছে ইয়াত সিলেক্ট কৰি আপোনালোকৰ ডিভিজন হ'ব কি জানি কোনটো ডিভিজনৰ হয় আপোনালোক তো মই কলিয়াবৰ ডিভিজন সো কলিয়াবৰ সিলেক্ট কৰি দিছো কলিয়াবৰ সিলেক্ট কৰি দিয়াৰ পাছত নেক্সট আকৌ সিলেক্ট অপচনটো আছে আপোনালোকে দেখা পাইছে চাগে সো এতিয়া ইয়াত আপোনালোকৰ পঞ্চায়তৰ নাম আহিব কোন পঞ্চায়তৰ আপোনালোক হয় মই এতিয়া জাস্ট আপোনালোকক দেখুৱাবলৈ এটা এনে ক্লিক কৰি দিছো মই হাতবৰ পঞ্চায়তটো লৈ লৈছো হাতবৰত ক্লিক কৰিলো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে চাওক এটো হাতবৰ আহি গল গুটেকিটা আসাম নগাঁও কলিয়াবৰ হাতবৰ তাৰ পাছত যোনটো সাবমিট অপচন আছে এটোত ক্লিক কৰি দিওক ক্লিক কৰি দিব আপোনালোকে সিলেক্ট কৰি লোৱা পাছত সকলোখিনি সিলেক্ট কৰি দিয়াৰ পাছত সাবমিট কৰি দিয়াৰ পাছত চাওক হাতবৰ পঞ্চায়তত যিমানখিনি মানুহে সকলোখিনিৰ নাম আছে হয়তো কিছুমানৰ নাথাকিবও পাৰে এই লিষ্টখনত তেওঁলোকে পঞ্চায়তত খবৰ কৰক বা হয়তো পঞ্চায়তত লিষ্টত আপোনালোকৰ নাম থাকিবও পাৰে যোনবোৰ পুৰণা থাকে ইয়াত 17 চন 18 চনৰ সকলোখিনিৰ প্ৰায়ে আছে তো ইয়াত চাওক আপোনালোকে যাৰ নামত ঘৰটো আহিছে তেখেতৰ বেনিফিচিয়াৰী নেম এট বাবুলি সতনামি তো তেখেতৰ পিতাৰ নামও আছে তো এনেকুৱা ধৰণৰ আছে সকলোখিনিৰ এনেকুৱা নাম আছে গতিকে ইয়াত বহুতো নাম আছে চাওক আপোনালোকে ইয়াত বহুতো নাম গতিকে আৰু আছে নাম ইয়াত গতিকে তেখেতৰ আপোনালোকে ডাউনলোড যোনটো PDF অপচনটো আছে ডাউনলোড PDF অপচনটোত আপোনালোকে ক্লিক কৰি দিওক
ক্লিক কৰি দিয়াৰ পাছত অটোমেটিকলি ডাউনলোড হৈ যাব হৈ যোৱাৰ পাছত এখন লিষ্ট গোটেই লিষ্টখন আহি গ'ল চাওক এখন লিষ্ট হয় যোনখিনি মানুহৰ ঘৰত নাম আহিছে আৰু মই কৈছোৱে কিছুমানৰ ইয়াত নাথাকিবও পাৰে তেওঁলোকে পঞ্চায়তত খবৰ কৰিলেই হ'ল তো ইয়াত আপোনালোকৰ নাম যোনটো ইয়াত সাৰ্চ অপচনটো আছে তিনটা অপচন যোনটো সাইডত আছে এই ফাৰ্স্ট অপচনটো আতসি কাজখনৰ নিচিনা যোনটো অপচন আছে হেতুত আপোনালোকে ক্লিক কৰি আপোনালোকৰ নামটো ইয়াত টাইপ কৰি দিব টাইপ কৰাৰ লগে লগে ইয়াত শো কৰিব এনেধৰণে বাবুলি চাওক বাবুলি মই সাৰ্চ কৰিলো আৰু এইটো বাবুলি যোনটো আছে এটো গ্ৰীন অৰেঞ্জ টাইপৰ হৈ গৈছে চাওক এটো অৰেঞ্জ হৈ গৈছে তেনেকুৱা ধৰণৰ আপোনালোকে সাৰ্চ কৰি ল'ব আৰু এয়া চাওক আপোনালোকে 1,30,000 টকাকে যোনখিনি পালে তেওঁলোকৰ কমপ্লিটেড বুলি লিখুৱাই আছে 1,30,000 এয়া যোনে নাই পোৱা আছে তো এনেকুৱা ধৰণৰে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব গতিকে ইমানেই আছিল ভিডিওটো তো এটো আছিল ভিডিও আশা কৰিলো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক চেনেলটি আৰু টিলিঙাটি বজাই দিয়ক আৰু লগতে আৰু এটা কথা 2019 আৰু 18 এই দুটা চনৰ লিষ্টত নাম আছে আৰু তাৰ আগত যোনবিলাক মানুহৰ নাম আছিলে তেওঁলোকৰ নাম আছে কিন্তু অনলাইনত নাথাকিবও পাৰে কিছুমানৰ সো তেওঁলোকে পঞ্চায়তত খবৰ কৰিলে হ'ল তেওঁলোকৰ ঘৰ পাব চিন্তা কৰিবলগীয়া একো নাই সো ভিডিওত ক'বলগীয়া মানে ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ